নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আপোনালোকক DEE অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যিখন আমাৰ অসম টেট ৰিক্ৰুটমেণ্টৰ প্ৰথম প্ৰভিজনেল লিষ্ট ওলাইছে LP আৰু UPৰ বাবে, ঠিক আছে। সো সেইটো কেনেকৈ চাব আৰু কেতিয়া ওলাব, এতিয়া ওলোৱা নাই। আজিৰ দিনটোত আপোনালোকে ৰিজাল্টটো আপোনাৰ মেৰিট লিষ্টটো চাব পাৰিব, ঠিক আছে। ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন ওপৰতো কিছুমান ইনফৰমেশ্যন তেওঁলোকে অফিচিয়েল নোটিফিকেশ্যনত তথ্য কিছুমান জাৰি কৰিছে, ঠিক আছে। সো এই বিষয়ে আপোনালোকক জনাম এইটো ভিডিঅ'ত। সো ভিডিঅ'টো সম্পূৰ্ণ চাব। সো বন্ধুসকল, ইয়াতে DEE মেৰিট লিষ্ট চাবলৈ হ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাব। ইয়াতে আপোনাৰ LP আৰু UPৰ বাবে আপোনালোকে চাব পাৰিব। আপোনালোকে যদি দুটাতে এপ্লাই কৰিছিল LP আৰু UP, সো দুখনে আপোনালোকৰ আজি অৰ্থাৎ 3 মে তাৰিখ, ঠিক আছে। আজি 3 মে তাৰিখ আপোনালোকে চাব পাৰিব। সো ইয়াতে ফাৰ্ষ্ট প্ৰভিজনেল লিষ্ট ইয়াতে চাব পাৰিছে। ইয়াতে মেৰিট লিষ্ট ডেট, ৰিলিজ ডেট, ঠিক আছে। ইয়াতে 3 মে 2023 আপোনালোকৰ মেৰিট লিষ্টখন ৰিলিজ হ'ব। সো ইয়াতে কেতিয়া ৰিলিজ হ'ব, ইয়াতে মিডনাইট অৰ্থাৎ মাজনিশা আপোনালোকৰ মেৰিট লিষ্টটো ৰিলিজ হ'ব। সো আপোনালোকে মাজনিশা 3 মেৰ মাজনিশা অৰ্থাৎ 11টাৰ পৰা 12টালৈকে আপোনালোকে আমাৰ ৱেবছাইটখন চাই থাকিব, ঠিক আছে। তো ইয়াতে আপোনালোকক কিছুমান ইনফৰমেশ্যন দিওঁ, য'ত আপোনাৰ টোটেল পোষ্ট কিমান আছিল। টোটেল পোষ্ট আছিল আপোনালোকৰ 5320টা পোষ্ট আছিল, য'ত LPত আছে 3887, ঠিক আছে। আৰু ইয়াতে 1433টা পোষ্ট আছে UPত অৰ্থাৎ আপাৰ প্ৰাইমাৰীত। সো ইয়াতে আপোনালোকৰ এপ্লাই কৰিছিল আপোনালোকৰ 17 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে। সো বন্ধুসকল, ইয়াতে আহক আমি ডাইৰেক্ট আপোনালোক লৈ যাওঁ কেনেকৈ আপোনালোকে চাব পাৰিব। সো বন্ধুসকল, ইয়াতে আমাৰ মেৰিট লিষ্ট ষ্টেটাছ বুলি লিখা আছে, ইয়াতে নট ৰিলিজ বুলি দেখুৱাই আছে। সো ইয়াতে যেতিয়া ৰিলিজ বুলি দেখুৱাব আপোনালোকে গম পাব যে মেৰিট লিষ্টখন ৰিলিজ অৰ্থাৎ ডিক্লেয়াৰ্ড হৈছে, ঠিক আছে। সো যেতিয়াই ডিক্লেয়াৰ্ড হয় আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে দেখা পাব ইয়াতে কেনেকৈ চেক কৰিব পাৰে, এইটো আপোনালোকে পঢ়িব পাৰিব। সো তাৰপিছত ইয়াতে তলত চাব পাৰিব, ইয়াতে ডেটছ, ইম্পৰ্টেণ্ট ডেটছবোৰ ইয়াতে দিয়া আছে, কেতিয়া ফাৰ্ষ্ট প্ৰভিজনেল, কেতিয়া ফাইনেল প্ৰভিজনেলটো ৰিলিজ হ'ব। সো ইয়াতে আপোনালোকে চাব পাৰে DEE ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট। সো ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টটো আপোনালোকে চাব পাৰিব, লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুয়োখন কেটাগৰীৰ বাবে, ঠিক আছে। সো ইয়াতে তলত স্ক্ৰল ডাউন কৰিলে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত ইয়াতে আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্ট লিংকখন পাব। ইয়াতে এতিয়া ডেট দিয়া আছে, যেতিয়া ডিক্লেয়াৰ হ'ব তাতে ক্লিক হেয়াৰ বুলি লিখা আহিব, ইয়াতে ক্লিক কৰি আপোনালোকে মেৰিট লিষ্টখন চাব পাৰিব। সো যিসকল বন্ধুসকলে আমাৰ এইখন ৰিক্ৰুটমেণ্টত এপ্লাই কৰিছিল তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এইখন ৱেবছাইটৰ লিংক আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। সো তাৰ পৰা ক্লিক কৰি আপোনালোকে ওলাই ল'ব পাৰিব। সো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।